गायसनथाइ सान फालिदों राजखान्थि दोलो इउपिपिएल हान्जाया उदालगुरि जिल्लानि सिङाव थानाय खालिंदुवार ब्लक कमिटि आरो टंला टाउन प्राइमारि कमिटि इउपिपिएलआबो स्निथि गायसन सानखौ खालिंदुवार ब्लक इउपिपिएलनि मावख' लांगोनायाव गाजा गोमजायै खुंफुंबाय। दोलोनि फिरफिलाखौ बिरहोयो ब्लक कमिटि इउपिपिएलनि आफादगिरि बुद्दिराम बर'आ। रुंसारि खाम्फायाव बिबार बावजेनो मिरु इउपिपिएलनि किसान मर्चनि आफादगिरि नेरखां खाख्लारिया। दिनैनि स्निथि इउपिपिएल दोलोनि गायसन सान फालिनायाव गाहाय आलासि महरै बाहागो लायो एमसिएलए दिलीप कुमार बर'आ। लोगोसे दोलोनि बिबानगिरि भिसिडिसिनि मासिगिरि आरो गोबां मेलेमजिबि रायजोफोरा बाहागो लायो। आफादगिरि बुद्दिराम बर'आ खौरांगिरिनो फोरमायनाय राव। नमस्कार सकलो देशबासीলৈ আজি ইউপিপি দলৰ যেটো প্ৰতিষ্ঠা দিৱস সপ্তম বছৰলৈ ভৰি দিলে আৰু এই সপ্তম বছৰ এটা প্ৰতিষ্ঠা দিৱস হিচাপে আজি গোটেই বিটিআৰ অঞ্চলত এটো পালন কৰা হৈছে আৰু আমিও খালিংদুৱাৰ ব্লক কমিটি হিচাপে আমি এই কাৰ্যসূচীটোৰ লগত মানে জড়িত ৰাখি পেলে আমি খুব তেনেকুৱা উলহ মালহ নহলেও আমি যিখিনি আমাৰ ক্ষমতা সেই ক্ষমতা আপেক্ষে আমি ৰাইজক লৈ পেলাই আমাৰ নেতাবিলাকক লৈ পেলাই আমি আজি পালন কৰিছোঁ আৰু ইয়াত এই মানে প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ পাই আমি বহুত মানে নিজকে ভাল লাগিছে মানে ধন্য মানিছোঁ আৰু এই শুভক্ষণৰ যোগেদি আমি সকলো মানে ধৰ্মাৱলম্বী ভাষাভাষী সকলো মানে ৰাইজক লৈ আমাৰ ইউপিপি দলৰ পৰা আৰু ব্লক কমিটিৰ পৰা আমি ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। হয় ৰাইজৰ যি মানে এক্সপেক্টেশ্যন এটো বহুত হৈ আছে এটো আমি জানো আৰু ৰাইজ আজিলৈ আজি ভাৰতবৰ্ষ আদি 75 ইয়াৰ্ছ মানে গণতন্ত্ৰ দিৱস পালন কৰিবলৈ গৈ আছে। সেই 75 ইয়াৰ্ছৰ আমাৰ জনসাধাৰণে যে এতিয়ালৈ কি বহুতখিনি সমস্যাত যে আছে সেই সমস্যাটো নিশ্চয় আজি যদি এই 2 বছৰীয়া যি ইউপিপিএল দলে যিটো চৰকাৰ কৰিছে ইয়াত যিখিনি বিচাৰিছে না এটো দিয়াও সম্ভৱ নহয় আৰু ৰাইজৰ যে বৰ্তমানলৈকে যে মানে দুৰ্ভোগত মানে ভুগি আছে সেইটো আমি গম পাইছোঁ আৰু তেওঁলোকে যিটো সমালোচনা কৰিছে এই কম সময়ৰ ভিতৰতে যিখিনি তেওঁলোকে বিচাৰিছে পাবলৈ বিচাৰিছে সেইটো দিয়াৰ কাৰণে সম্ভৱ নহয় আৰু মানে বৰ্তমান এই কম সময়ৰ ভিতৰত কিবা এটা খুব দিব পাৰিম সেইটো ইউপিপিএল দলেও নহয়। ইয়াত আমি বিজেপি এজিপি জিএছপি আৰু ইউপিপিএল না মানে আমি যৌথভাৱে আমি চৰকাৰ চলাই আছোঁ সেইটো সম্পূৰ্ণ কৰি দিম বুলি এতিয়াও তেওঁলোকে মানে কৈ আছে ডাঠি মনেদি কৈ আছে আৰু আমিও এটা বিশ্বাসী গতিকে এই সময়টো আমি দিব লাগিব আৰু সেই সময়টো অপেক্ষা কৰিব লাগিব। যদি সেই সময় সকলি যোৱাৰ পিছত তেওঁলোকে যদি সেই তেওঁলোকৰ কথা যদি তেওঁলোকে মানে পালন নকৰে তেতিয়া আমি ক'ব পাৰিম যে তেওঁলোকে মিছলীয়া বুলি, কিন্তু এতিয়ালৈ আমি ক'ব পৰা নাই। তেওঁলোকে এতিয়াও প্ৰতিশ্ৰুতি দি আছে না ৰাইজৰ মানে মাজত তেওঁলোকে এতিয়াও কৈ আছে যে 2024 ভিতৰত আখৰে আখৰে যিমান মানে প্ৰতিশ্ৰুতি দিয়া হৈছিলে আমাৰ একৰ্ডৰ যোগেদি সেইটো সম্পূৰ্ণ কৰি দিয়া হ'ব বুলি তেওঁলোকে এতিয়াও কৈ আছে। গতিকে সেইটোৰ ওপৰত আমি বিশ্বাস ৰাখি পেলাই সময় আমি দিব লাগিব। কিন্তু এইখিনিলৈ মই ৰাইজৰ আহ্বান অলপ ধৈৰ্য সহকাৰে যে তেওঁলোকক মানে আমি সময় দিয়াটো আমাৰ কৰ্তব্য আৰু যদি সেই সময় তেওঁলোকে আমাৰ কথা যদি মানি নলয় তেতিয়াহ'লে আমি তেওঁলোকক ক'বলৈ আমি বাধ্য হ'ম। আজি এই সপ্তম যিটো প্ৰতিষ্ঠা দিব ইউপিপি দলৰ ইয়াৰ যোগেদি মই সকলো ৰাইজলৈ যিটো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মই আহ্বান কৰিম আহি থকা দিনবোৰক যে যিখন চৰকাৰ এতিয়া বৰ্তমান চলে আছে তেখেতসকলৰ লগত জড়িত থাকি পেলাই কাম কৰিব লাগে, যিটো মানে তেওঁলোকে সুস্থ এটা পৰিৱেশক লৈ পেলাই যাতে তেওঁলোকে আমাৰ বিটিআৰ অঞ্চলৰ উন্নতিৰ কাৰণে না যিকোনো মানে বিষয়ত শিক্ষা দীক্ষা অৰ্থনৈতিক সামাজিক যিকোনো মানে বিষয়ত যাতে তেওঁলোকে কাম কৰিব পাৰে স্থায়ীভাৱে আমাৰ এটা যিবোৰ মানে বহুদিনীয়া এটা সমস্যা সেই সমস্যা সমাধান কৰিব পাৰে চৰকাৰীভাৱে তেওঁলোকক আমি থাকি পেলাই তেওঁলোকক সহায় কৰি পেলাই আমি কাম কৰিব লাগিব, ৰাইজে সহায় কৰিব লাগিব আৰু তেওঁলোকেও ৰাইজৰ যি আকাংক্ষা সেই আকাংক্ষাবিলাক তেওঁলোকে মানে বুজি লৈ পেলাই
মানে সেইটো যেনে ক্ষমতা সাপেক্ষে না যিখিনি পাৰে সেই ক্ষমতা সাপেক্ষে তেওঁলোকে সহায় কৰাৰ কাৰণে মানে সকলো সময়তে তেওঁলোকে সেই চিন্তাটো থাকিব সেইটো মই আহ্বান কৰিম আৰু আজি খালিংদুৱাৰ ব্লক কমিটিৰ যোগেদি গোটেই বিটিআৰ অঞ্চলৰ আৰু খালিংদুৱাৰ অঞ্চলৰ যিবিলাক ৰাইজ না আমি UPPL দলে হওক বিভিন্ন মানে দলে হওক তেওঁলোকে যাতে সহায় সহযোগিতা আমালৈ আগবাঢ়ে সেইটো আমি আশা কৰিম ৰাইজলৈ আৰু ৰাইজৰ কাৰণে আমি যি প্ৰতিশ্ৰুতি দিছোঁ আমি কমিটমেণ্ট দিছোঁ ৰাইজৰ শান্তি উন্নতি ঐক্যতাৰ কাৰণে সেইটো আমি UPP দল হিচাপে আমি সেইটো কাম কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ বুলি মই সকলো ৰাইজক মই আহ্বান কৰিছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैनानै दं नामा? गावनि देहानि सायाव सानाय सुनायखौ लानानै दुखुआव दं नामा? नोंथाङा सानाय सुनाय दंब्ला जिंगा दासि। जुदि दं नोंथाङा गोख्रैनो सुलाद लादो। गोजोनथाव खौरां SI निउर'थेरापि सेन्टार बेयाव नोंथाङा गोरलैयैनो सानाय सुनायखौ फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय आरो बायदि बायदि रोखोम सानाय दंब्ला गोरलैयैनो फाहामनो हागोन। बे SI निउर'थेरापि सेन्टारा चिरां जिल्ला बेंटल गला नं 5 आव दं। फै बिदिब्ला मोनथिनो थाखाय जानबुं नम्बराव कल खालामनि। जानबुं नम्बर 7620160459 आरो बे नम्बराव कल थाङाखैब्ला 9476977956 आव गोख्रैनो सुलाद लादो।